guys, welcome to Sandipan YouTube যিটো YouTube channel আছে অসমীয়াত মই ভিডিও বনাইছিলো আজি মই এটা নতুন টপিক লৈ আহিছো মই আপোনালোকক কৈছিলো যে মানে মই 28 দিনৰ পিছত চেনেলটোৰ নাম সলনি কৰি দিম সন্দীপন YouTube কৰি দিম এতিয়ালৈকে আসলতে হেতু বেলেগ নাম হেতু মোৰ নাম নহয় সো আজি মোৰ লগত আছে এটা নয়জৰ স্মাৰ্ট ওৱাচ মই নতুনকে কিনিছিলো 8 তাৰিখে কিনিছিলো আৰু আজি হে স্মাৰ্ট ওৱাচটোৰ মই ৰিভিউ দিবলৈ গৈ আছো আৰু যেতিয়ালৈকে জুলাইটো যেতিয়া শেষ হ'ব তেতিয়ালৈকে মোৰ ডেইলি ব্লগ সদায় আহিয়ে থাকিব আৰু মোৰ এটা ভিডিও যেটো মই ৰোল খোৱা এনে ধেমালিতে বনাইছিলো ভিডিওটো হেতু বৰ্তমান ইউটিউবত উপলব্ধ হৈ আছে গতিকে তাৰো লিংকটো মই ডেসক্ৰিপচনত দি দিম মুখতে নুফুটে সো আজি আমাৰ স্মাৰ্ট ওৱাচটো আনবক্সিং কৰো বলক ঘড়ী যেটো বিষয় মই কৈ আছিলো ফ্লিপকাৰ্টত বা আপোনালোকৰ অনলাইন শপিংত ই দাম লয় 2010 টকাৰ নে মই এটো কিনিছিলো আৰু লগতে এই ঘড়ীটো গ্ৰীন কালাৰ মোৰ লগত আছে আৰু বহু ডাঙৰ ঘড়ীটো সৰুকে নয়জৰ এটা ব্ৰ্যান্ডিং আছে আৰু দাম লৈছে 2010 টকা ৰিয়েল প্ৰাইস 5000 মান টকা লয় কিন্তু মই কমত পালো 2010 টকাতে পালো আৰু যদি আপোনালোকে ইয়াৰ যদি পিছফালটো যদি আপোনালোকে চাই ইয়াত আপোনালোকে পাব ইয়াত আপোনালোকৰ চাৰ্জ দিয়ে পাব যেহেতু চুম্বক আছে চাৰ্জাৰডালত ইয়াত আপুনি চাৰ্জ দিব পাৰিব আৰু ইয়াত মানে এটা লাইট থাকে যেতিয়া আপুনি হাৰ্ট বিটটো নিজৰ চেক কৰিব তেতিয়া মানে এই লাইট এটা অন হৈ যায় আৰু আপোনালোকৰ হাৰ্ট বিটটো মানে হেৰি কৰে এটো এতিয়া আমি ঘড়ীটো খুলিছো আপোনালোকে যেতিয়া এই ঘড়ীটোত ইয়াত টিপিব তেতিয়া আসলতে ঘড়ীটো ওপেন হৈ যাব আপোনালোকে চাব পাৰে আপোনালোকৰ ওপেন হৈ গল জাস্ট যদি আপোনালোকে এনেকে দিয়ে গতে হেৰিখন আপোনালোকৰ যিমান মেছেজ আছে ফোনৰ ইউটিউবৰ নরমাল মেছেজ সব ইয়াতে আহি যাব যদি আপোনালোকে এনেকে যদি দি দিয়ে তেনেকে আহি যাব লগতে এপিনে যদি দিয়ে এনেকে যদি দি দিয়ে আপোনালোকৰ হাৰ্ট বিটটো ই মনিটৰ কৰিব এতিয়া আমি হাতত পিন্ধা নাই কাৰণে ই উলিওৱা নাই আৰু এপিনে যদি দিয়ে আপুনি ষ্ট্ৰেছত কিমান ষ্ট্ৰেছত আছে সব ওলাই যাব দেখিছে পিন্ধিবলে কৈছে আমি পিন্ধাটোটো নাই গতিকে হে কাৰণে ই এনেকে উলিয়াইছে এনেকে যদি আপোনালোকে স্ক্ৰিনখন যদি এনেকে দিয়ে তেনেহলে আপোনালোকে চাব পাৰিব ব্ৰাইটনেছ কমোৱা বহোৱাৰ অপচন আছে লগতে ডু নট ডিস্টাৰ্ব মোড আছে মানে আপুনি সিনেমা চাই থাকিলে ই মানে বাৰেপতি অন হৈ নাথাকে লগতে চাৰ্জ কিমান আছে সব শো কৰি থাকে সেটিংস আছে আৰু যদি আপোনালোকে লগতে ইয়াত টৰ্চ এটাও আছে আৰু আপোনালোকে দেখিলে এতিয়া যদি আপোনালোকে এনেকে টিপি আকৌ ৰিএগেইন এটো সুইচতে টিপি দিয়ে ভিতৰৰ যিমানখিনি এপ আছে খুল খাই যাব যেনেকে নয়েজ হেলথত আপোনালোকে হাৰ্ট বিট এক্টিভিটি সব চাব পাৰিব আৰু এবোৰ সাধাৰণ ৰিপৰ্ট তাৰছত ব্লাড গুটেখিনি আপোনালোকে চাব পাৰিব ঘড়ীটোতে লগতে আপোনালোকে ক্লকৰো অপচন আছে যেনে আপোনালোকে সেট কৰি থব পাৰিব এলাৰ্ম সেট কৰি থব পাৰিব ঘড়ীটোতে সো এই গুটেখিনি ফিচাৰ্স এই ঘড়ীটোৰ লগত দিয়া আছে এলাৰ্ম লগাব পাৰিব তো গুটেখিনি ইয়াতে আমি দেখুৱাই দিছো তাৰ পাছত আপোনাৰ ওয়েদাৰৰ অপচন আছে আপোনাৰ কারেন্ট লোকেশনৰ যেটো ওয়েদাৰ 24 আজি চাব পাৰে আৰু 5 দিনৰ যেটো ওয়েদাৰ হেতু আপোনালোকক ই দেখাই থাকিব ওয়েদাৰো আছে আৰু এটো সব নয়জৰ এটা নিজে এপ আছে যে যত আপোনালোকে চাব পাৰে এটো ইয়াত মানে ফোন কৰিব পাৰে আপোনালোকে নিজে লগাই লব পাৰে লগতে সাধাৰণ ৰিপৰ্ট আপোনালোকে কিমান দিনটোত কিমান খুজ দিলে কিমান দৌৰিলে আৰু ইউটিউবৰ মিউজিক যিবোৰ ভিডিও সেইবোৰ আপোনালোকে কন্ট্ৰোল কৰি থাকিব পাৰিব ইয়াৰ দ্বাৰাই মানে আপোনালোকে ষ্টপ কৰিব পাৰিব ইউটিউবৰ ভিডিও ঘড়ীতে চেঞ্জ কৰিব পাৰিব লগতে আটাইতকৈ ডাঙৰ বস্তুটো ওৱাচ ফেস তাৰ পাছত ক্যালকুলেটৰ আপোনালোকে ক্যালকুলেট কৰিব পাৰিব সকলোবোৰ বস্তু লগতে এটোটো মই আপোনালোকক দেখুৱাই দিছো ইয়াত চাৰ্জ দিব পাৰিব লগতে এবাৰ হাতটো মই দেখুৱাই দিছো খুব সুন্দৰকে মই আপোনালোকক দেখুৱাই দিছো মোৰ হাতত কিমান ধুনিয়াকে আহি গৈছে